কিন্তু ৰাতি অলপমান এইকেইটা। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনা কঁঠাল বইল কৰি থোৱাৰ পৰাই অকণমান থৈ দিছিলোঁ। ভাবিলোঁ আজি তাৰ পৰা কিবা এটা বনাওঁ। কিনো বনাওঁ আপোনালোককো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এইকেইকণ কঁঠাল, এতিয়া এই কঁঠালকেইকণ অলপ গুড়ি কৰি ল'ম। আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ পকৰি। তাৰ বাবে মই অলপমান পিঁয়াজো লৈছোঁ আৰু অকণমান বেচনো ব্যৱহাৰ কৰিম। এই কঁঠালকেইকণ এতিয়া মই মিক্সিত মাৰি ল'ম। এইখিনি মোৰ মিক্সিত মাৰি হৈ গ'ল আৰু ইয়াত এতিয়া মই পিঁয়াজ আৰু বেচনখিনি মিক্স কৰি দিম। পিঁয়াজখিনি ইয়াত দি দিছোঁ। এতিয়া ইয়াত অলপমান বেচনো দি দিম জোখমতে। যিমান লাগে সিমানখিনি ব্যৱহাৰ কৰিব আৰু এইখিনিত এতিয়া ভালদৰে মিক্স কৰি ল'ম। কঁঠালত যিহেতু অলপমান পানী আছিল বইল কৰোঁতে, তাৰ কাৰণে এইখিনি ইয়াত এতিয়া মিক্স কৰিম। তাৰপিছত পানী দৰকাৰ হ'লে মানে পানী অকণ দি ল'ম। ইয়াত নিমখ জোখমতে ব্যৱহাৰ কৰিব। চামুচেৰে মিক্স কৰিবলৈ অলপ অসুবিধা হৈছিল, সেইকাৰণে হাতখন ভালদৰে ধুই হাতেৰে মিক্স কৰি লৈছোঁ। এইখিনি অলপ টান হৈছে, সেইকাৰণে অকণমান পানী ব্যৱহাৰ কৰিছোঁ মই। ইয়াত অকণমান মছলা ব্যৱহাৰ কৰিছোঁ আৰু অকণমান হালধিও ইয়াত দিম। এয়া মোৰ হৈ গৈছে। এতিয়া পকৰিকেইটা মই বনাই লওঁ, ভিডিঅ'টো চাই থাকিব। কেৰাহীত তেল দি লৈছোঁ। পকৰিখিনিও এটা এটাকৈ দি ল'ম। এইকেইটা হৈ গৈছে, এইকেইটা উঠাই লওঁ। তাৰপিছত বাকীকেইটাও বনাই ল'ম। মোৰ এইখিনি বনাই হৈ গ'ল পকৰি। এতিয়া চাহৰ লগত খাই লওঁ। লগতে অকণমান আচাৰো লৈ লৈছোঁ। চাহৰ লগত বাৰু পকৰি খোৱা হ'ল, কিন্তু ৰাতি ভাত সাজৰ লগত খাবৰ বাবে ভাবিলোঁ কিবা এটা বনাওঁ। আৰু ৰাতি ভাতৰ লগত খাবৰ বাবে আজি বনাবলৈ লৈছোঁ পদুনাৰ চাটনি। এয়া আজি পদুনাৰ চাটনি আম টেঙাৰ সৈতে বনাম। লগতে ইয়াত মই জলকীয়াও দিম। মই আম টেঙাখিনি প্ৰথমতে অকণমান পিচি ল'লোঁ মিক্সিত। এতিয়া জলকীয়া আৰু পদুনাৰ সৈতে এইখিনি আকৌ এবাৰ পিচি দিম। তাৰপিছত আমাৰ চাটনি ৰেডি হৈ যাব। ইয়াত এতিয়া অকণমান মিঠাতেল আৰু অকণমান নিমখ দি এইখিনি মিক্স কৰি ল'ম। এয়া পদুনাৰ চাটনি খাবৰ বাবে ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।